নমস্কাৰ মই উৎপল শিৱমে আপোনালোকক শিৱম আৰোগ্যমলে এক নতুন ভিডিঅ'ৰ সৈতে আদৰণি জনাইছোঁ। আজি আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোকপাত কৰিব বিচাৰিছোঁ, অৰ্থাৎ আমি কিছু আমাৰ ফালৰ পৰা দিহা পৰামৰ্শ দিব বিচাৰিছোঁ। আমি পাতনি বেছিকৈ নতৰি মূল বিষয়টোলৈ যাব বিচাৰোঁ। মূল বিষয়টো হৈছে আজি যে বহু দম্পতিৰ যি সন্তানহীনতা, সেই সন্তানহীনতাৰ ওপৰত আমাৰ এটা আলোকপাত। অৰ্থাৎ আমি জানো যে অপ্ৰিয় হ'লেও সত্য, যেতিয়া কোনো দম্পতি সন্তানহীন হয় তেতিয়া সমাজত প্ৰায়ে যিগৰাকী নাৰী পত্নীগৰাকীলৈ সদায় আঙুলি টোৱাই বা তেওঁ অনুব্ৰৰতাৰ ওপৰত প্ৰশ্ন তোলে। কিন্তু খুব কম সংখ্যক লোকেহে এইটো বিবেচনা কৰে যে হয়তো সেই দুখটো নাৰীগৰাকী নাথাকিবও পাৰে, হয়তো সেই দুখটো থাকিব পাৰে পুৰুষগৰাকীৰো। বৰ্তমান শিক্ষিত হৈছে সমাজ, আৰু এই শিক্ষিত সমাজে লাহে লাহে কথাবিলাক বুজি উঠিছে যে সন্তানহীনতাৰ যিটো কাৰণ সেইটো অকল মহিলাগৰাকীৰ ওপৰতে বা নাৰীগৰাকীৰ ওপৰতে নিৰ্ভৰ নকৰে। কেতিয়াবা পুৰুষজনো তাৰ কাৰণে পুৰুষজনৰ গাতো কিবা অলপ দুখ থাকিব পাৰে বা অলপ কিবা কিবি গুণাগুণ কম হ'ব পাৰে পুৰুষজনৰ গাত। আৰু এই বিষয়টো হৈছে পুৰুষৰ, আমি জানো যে সন্তান এটি ধাৰণ কৰে গৰ্ভত এগৰাকী নাৰীয়ে, যেতিয়া পুৰুষ আৰু নাৰীৰ মিলন হয়। এই পুৰুষৰ দেহৰ পৰা যি স্পাৰ্ম অৰ্থাৎ বীৰ্য নাৰীৰ দেহত প্ৰৱেশ কৰে, তাৰ ফলত নাৰীগৰাকীৰ ফাৰ্টিলাইজ হৈ তেওঁলোকে গৰ্ভধাৰণ কৰে, আৰু এই প্ৰক্ৰিয়াটো আমাৰ সকলোৱে অৱগত। এগৰাকী পুৰুষৰ স্পাৰ্মটো তেতিয়াহে শক্তিশালী বুলি ক'ব বা তেতিয়াহে ই পাৰফেক্ট স্পাৰ্ম হ'ব যেতিয়া সেই স্পাৰ্মৰ জৰিয়তে এগৰাকী নাৰীয়ে গৰ্ভধাৰণ কৰে। কেতিয়াবা কিছু শাৰীৰিক কাৰণত পুৰুষৰ যিটো স্পাৰ্ম কোৱালিটি বা স্পাৰ্ম কোৱান্টিটিটো কমি যায়, আৰু তাৰ ফলত নাৰীগৰাকীৰ গৰ্ভধাৰণ নহয়, আৰু এই স্পাৰ্মত যিখিনি গুণাগুণ থাকিব লাগে সেইখিনি কমি যোৱাৰ কিছুমান কাৰণ হ'ল পুৰুষজনৰ বয়স, কেতিয়াবা হৰমনেল ইমবেলেঞ্চ, হৰমনৰ বিসংগতি, কেতিয়াবা টেষ্টিকুলাৰ প্ৰব্লেম আদি অনেক কাৰণত সেই যিটো স্পাৰ্ম সেই স্পাৰ্ম কোৱালিটিটো কমি যায় আৰু কোৱান্টিটিটো কমি যায়। তাৰ ফলত যিটো পুৰুষৰ উৰ্বৰতা, যিটো পুৰুষৰ ফাৰ্টিলিটি, সেইটো পুৰুষৰ কমি যায়। যিসকল পুৰুষে স্পাৰ্ম টেষ্ট কৰিছে, স্পাৰ্ম কোৱালিটি টেষ্ট কৰিছে, তেখেতসকলে যদি নিজৰ স্পাৰ্মৰ ক্ষেত্ৰত গুণাগুণ কম দেখিছে, তেখেতসকলৰ কাৰণেই আজি এইটো ভিডিঅ'। আৰু এই ভিডিঅ'টোত আমি যিটো দিহা পৰামৰ্শ আপোনালোকক আগবঢ়াব বিচাৰিছোঁ, সেইটো যদি আপোনালোকে ফ'ল' কৰে নিঃসন্দেহে তাৰ পৰা সুফল পোৱাটো খাটাং। আপোনালোকে সকলোৱে জানে যে নাটছ বা বাদামজাতীয় বস্তু, খাদ্য সামগ্ৰী আমাৰ শৰীৰৰ কাৰণে বিভিন্ন কাৰণত উপকাৰী, যদিও স্পাৰ্মৰ গুণাগুণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বাদামৰ প্ৰয়োজনীয়তা অধিক। আৰু এই বাদামত থাকে ই ভিটামিন, ওমেগা 3 ফেটি এচিড আদি বিভিন্ন ধৰণৰ ইয়াত উপাদান থাকে, আৰু যাৰ ফলত ই আমাৰ বীৰ্য গঠনৰ ক্ষেত্ৰত আৰু ইয়াৰ গুণাগুণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায় কৰে। আৰু আজি আপোনালোকে মন দি শুনিব, ইয়াত কেইটামান নাটছৰ কথা ক'ম, বাদামৰ কথা ক'ম, যিকেইটা বাদাম আপোনালোকে ইয়াত কোৱাৰ ধৰণে যদি খায় তেতিয়া 6 মাহৰ ভিতৰত সুফল পোৱাটো খাটাং। এনেকুৱা 3টা নাট বা 3 প্ৰকাৰৰ বাদামৰ কথা আপোনালোকক উল্লেখ কৰিম। এই বাদাম কেইটা কি ধৰণে খাব লাগে আপোনালোকক আমি সেই বিষয়েও ক'ম। আচলতে আমি বহুতে চিনি নাপাওঁ বা আমাৰ ব্যৱহাৰটো অকণ কম হয়। সেই নাটকেইটা হৈছে হেজেলনাট, ৱালনাট আৰু আলমণ্ড নাট। মই পুনৰ কৈছোঁ, হেজেলনাট,
ৱালনাট আৰু আলমণ্ড নাট মই ডেছক্ৰিপশ্যনত স্পেলিং সহ লিখি দিম আৰু আপোনালোকে কি ধৰণে ক'ত পাব সেইটো ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিখি থোৱা থাকিব এই 3 প্ৰকাৰৰ নাট আপোনালোকে কিনি আনি প্ৰতি প্ৰকাৰৰ ওপৰত আমাৰ ধৰক ৱালনাটৰ পৰা 3টা ৱালনাট হাজেলনাটৰ পৰা 3টা হাজেলনাট আৰু আলমণ্ড নাটৰ পৰা 3টা আলমণ্ড নাট লৈ আপোনালোকে ধুনীয়াকৈ তাক ৰাতিপুৱা দিনে এবাৰকৈ আৰু কেতিয়াবা আপোনালোকে যদি ভাবে যে আপোনাৰ ষ্ট'ৰ কেপাচিটিটো কম আছে বা আপোনাৰ স্পাৰ্ম কোৱালিটি একেবাৰে ল' তেতিয়াহ'লে আপুনি দিনে দুবাৰকৈ ৰাতিপুৱা এবাৰ সন্ধিয়া এবাৰ আপোনালোকে খাব লাগিব অৰ্থাৎ 3 প্ৰকাৰৰ বাদামৰ 3টাকৈ ৰাতিপুৱা আৰু সন্ধিয়া খালে 9টা বাদাম হ'ব এই 9টা বাদাম আপোনালোকে যদি 6 মাহ ধৰি খায় এই ধৰণে যি ধৰণে আমি ক'লোঁ তেতিয়াহ'লে আপুনি 6 মাহৰ পিছত যদি আপুনি টেষ্ট কৰে আপোনাৰ স্পাৰ্ম কোৱালিটি আপুনি চাব 100% আপুনি ইয়াৰ সুফল পাব আৰু ইয়াৰ গুণাগুণ আপুনি বৃদ্ধি হোৱা দেখিব কিন্তু তাৰ লগতে আপোনালোকে কেইটামান লগত বস্তু খাব লাগিব সেইকেইটা হৈছে কল খাব লাগিব আৰু ভিটামিন চি খাব লাগিব আৰু ভিটামিন ই জাতীয় বস্তু খাব লাগিব আপোনালোকে হয়তো সকলোৱে জানে যে এই নাটবিলাকত আমাৰ যিটো ভিটামিন ই থাকে তাৰপিছতে আপোনাৰ ফেটি এচিড থাকে এই ধৰণৰ আৰু ওমেগা 3 থাকে এই গোটেই বস্তুবিলাক আমাৰ শৰীৰৰ কাৰণে স্পাৰ্ম সৃষ্টি হ'বৰ কাৰণে অত্যন্ত দৰকাৰী বস্তু আৰু এই ধৰণৰ এই বস্তুকেইটা আমি যেতিয়া খাম তেতিয়াহ'লে আমাৰ নিঃসন্দেহে পুৰুষৰ এই যে স্পাৰ্ম কোৱালিটিটো বৃদ্ধি হ'ব 6 মাহ আপোনালোকে খাই চাব খাই চোৱাৰ পাছত আপোনালোকে নিজে প্ৰমাণ পাব যে আপোনালোকে দেখিব যে আপোনালোকৰ স্পাৰ্মৰ গুণাগুণ বৃদ্ধি হৈছে কিন্তু এই সময়ছোৱাত আপোনালোকে ড্ৰিংকছ বা এলকহল আদি খোৱাৰ পৰা বিৰত থাকিব লাগিব আৰু পৰাপক্ষত ব্যায়াম প্ৰাণায়াম আদিও কৰিব লাগিব আৰু সোনকালে খোৱা আৰু সোনকালে উঠা আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ এই দুটা আপোনালোকে কৰিব লাগিব দুশ্চিন্তা মনৰ পৰা আঁতৰ কৰি ৰাখিব লাগিব সদায় উৎফুল্লিত হৈ থাকিব লাগিব তাৰপিছত আপোনালোকে এই বিধানটো মানি চলক 6 মাহৰ পিছত আপোনালোকে দেখিব আপোনালোকৰ গুণাগুণ স্পাৰ্মৰ গুণাগুণ বৃদ্ধি হৈছে আৰু আপোনালোকৰ যি নিসন্তানৰ যদি অকল স্পাৰ্ম কোৱালিটিৰ কাৰণেহে গৰ্ভধাৰণ হোৱা নাই যদি বেলেগ আনুষংগিক কাৰণ আছে তেতিয়া বেলেগ কথা যদি এইটো কাৰণতহে গৰ্ভধাৰণ হোৱা নাই তেতিয়া আপোনালোকে দেখিব যে আফটাৰ 6 মান্থছ আপোনালোকৰ মাজলৈ এটি সন্তান আহিবৰ কাৰণে পথ প্ৰশস্ত হৈছে আৰু আপোনালোকে আপোনালোকৰ ঘৰত দেৱশিশুৰ কলকলনি শুনিবৰ কাৰণে আপোনালোক সাজু হ'ব পাৰিব গতিকে আপোনালোকে এই নাটছখিনি ক'ত পাব কি ধৰণে পাব ডেছক্ৰিপশ্যনত সকলো লিখি থোৱা আছে আপোনালোকে সেইমতে অৰ্ডাৰ দিব পাৰিব বা ল'ব পাৰিব বা এমাজন বা ফ্লিপকাৰ্ট বিশেষকৈ এমাজনৰ পৰা আপোনালোকে ল'ব পাৰে এই ধৰণৰ নাটবিলাক ধন্যবাদ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ জৰিয়তে কোনো নিসন্তান দম্পতীৰ মুখলৈ হাঁহি বিৰিঙি আহে তাকে কামনা কৰিলোঁ আৰু আনক সহায় কৰিলে আনৰ হাঁহি বিলাব পাৰিলে নিজৰ মুখতো হাঁহি বিয়পে সকলো ভালে থাকক সকলোৰে আশা পূৰণ হওক ইয়াকে ক'লোঁ আৰু পুনৰ আপোনালোকক অনুৰোধ কৰোঁ শিৱম আৰোগ্যম যি আমাৰ ইউটিউব চেনেল এইটো ছাবস্ক্ৰাইব কৰিব যাতে আমি নতুন নতুন ভিডিঅ' দিবৰ কাৰণে প্ৰেৰণা পাওঁ আৰু আমি আপোনালোকক সেৱা কৰিবৰ কাৰণে আমি সদায় আগবাঢ়ি যাব পাৰোঁ ধন্যবাদ